हेलो बंधु बान्धवीगण केने आछे आपनालोक मोर एकदम मजा बिहु होइছে आपनालोकले থাকিল ভালে খলে থাকক আজি হৈছে গৰু বিহু তো গৰু বিহু কাৰণে অলপ কাম কৰি আছিলো এগো সাত বনুৱা আৰম্ভ কৰি আছো এয়া হচ্ছে দাদাই বনাই আছে এয়া বনাই দাদাই লাও কাটি আছে আৰু বৰ্তা ইয়াত তিয়হ কাটিছে এফালে মাখিয়তী পাত আৰু এয়া কলপাত এয়া দাদাহঁতে গৰু নিছে আমিও নিম এতিয়া এয়া আমাৰ গৰু উলিয়াইছো আমাৰ বৰ্তাহঁতৰ দেই আমাৰ নাই ঘূৰ 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 আৰু এয়া দিল্লী পামা এতিয়া গৰু গা ধুৱাবলৈ ওলালো বলক গৈ থাকোঁ এয়া দাদাহঁতি ওলাইছোঁ গৰু গা ধুৱাবলৈ পথাৰত যাওঁ তো এতিয়া পথাৰতে যাম সকলো মিলি পিনি তাতে গৰু গা ধুৱাম গৈ এতিয়া ইয়াতে সকলো মানুহ লগ হ'ব মানে আমাৰ গাঁৱৰে এয়া লগ হৈছে এয়া মানুহসকল আমাৰ গোট খাইছেহি এয়া আমাৰ বৌ আহিছে গৰু গা ধুৱাব ৰাস্তাটো বৰ বোকা মানে এয়া সকলো ৰাইজ গোট খাইছেহি চবৰে আজি বৰষুণো দিছে বতৰ এইকেইদিন বিহু বতৰ মানে বেয়াই কৰিছে ইমান এটা ভালো কৰা নাই এতিয়া বৰষুণ দিছে বৰষুণত তিতি ভাও ভাল লাগে হৈছে আমাৰ নবৌ এয়া সেই ছেকেণ্ড ব্লগটোত আপোনালোকক দেখুৱাইছিলোঁ এয়াই আছিলে আমাৰ নবৌ মোৰহাতৰ আৰু এয়া মোৰ ভণ্টি হয় এয়া খুৰীদেউ এয়া আমাৰ খুৰীদেউ হয় এয়া ছোৱালীজনী মোৰ ভতিজা দুটা একদম ছাতি লৈ ৰৈ আছে এয়া ভণ্টি আৰু আমাৰ কুকি এজনী একদম এতিয়া অৱস্থা নাই এতিয়া ঘৰলৈ যাওঁগে এইবাৰ আমাৰ ৰাইজসকল কম আছিলে ইমানটা বেছি নাই বেলেগ বোকা মানে আমাৰ একদম ওখ ল'ৰাটো আমাৰ চকুৰ ৰাহুল এয়া আমাৰ নামঘৰ ঝৰ্ণা এয়া আমাৰ নামঘৰ মানে নামঘৰ পাৰ হৈ পিনি আমাৰ পথাৰ পায় সেইটো কথা এয়া নামঘৰ এয়া আমাৰ খুৰীয়াও ভণ্টি মানে ছাতি চাওক না ছাতি আমাৰ হেভি ছাতি আকৌ কিন্তু চবচে এয়া আমাৰ এজনী নমিতা এয়া আমাৰ দাইদেউ আৰু এয়া কুকুৰ এয়া ভণ্টি খুৰীদেউ আৰু ছোৱালীজনী মুখখন ঠিকে আছে চোৱা আকৌ হালধি এডোখৰ দিয়ক হালধি আছে হালধি বোলে মুখত এনেকৈ দাঁতত মানে ঘঁহিলে বোলে ভাল তো ঘঁহিছা বছৰৰ কাৰণে ভাল বোলে
এতিয়া ঘৰ পাই গ'লোহি হালি গৈছিলোঁ দাঁতকেইটা অকণমান বেয়া হৈ আছে দাদাই এয়া দা চাহ লৈ পিনি আমলৈটো আনিবলৈ যায় মানে গছত লাগি থাকে ন তো আনিবগৈ লাগে এয়া আমাৰ এতিয়া মাহ হালধি বনি গ'ল মাহ হালধিবোৰ এতিয়া আমি গাত ঘঁহিম হাতখনো একদম হৈ গ'ল আৰু মাহ হালধি দাদা অথনি গৈছিলে যে এতিয়া এয়া আনিলে মানে বেছি নাই পোৱা অলপেই পালে হ'ব বাৰু একো নাই কিন্তু এতিয়া কণীয়ে সেতি খাব লাগিব আমলৈ ভাজি আৰু মাছৰ ভাজিৰ লগত আচাৰ আছে এতিয়া দেউতা আৰু মই আজি কণী যুঁজ কৰিছোঁ মই জিকিলোঁ মাৰি দিলোঁ বিহুলৈ ওলালো ঐ গামখাৰু পিন্ধিলো ঐ আঁচুৰি বান্ধিলো ঐ খোপা ঐ দুখনি হাততে জেতুকা বোলালো ঐ গাতে মেৰিয়ালো ৰিহা এয়া 101টা শাক বৈ আনিছে এইটো ঢেকীয়া খাই বহুত ভাল লাগে আগৰ পৰা এইটো পৰম্পৰা চলি আহিছে আমিও এই পৰম্পৰাটো মানি আহিছোঁ তো আমিও খাম আজি গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে এতিয়া হুঁচৰি গাব আহিছে আমাৰ ঘৰত অসমীয়া সমাজৰ এইটো এটা গুৰুত্বপূৰ্ণ নিয়ম হয় যে যেতিয়া গধূলি সময়ত যাক এইটো মাখিয়তী পাত এয়া কেৰা কঁঠাল আৰু এয়া বিলঙনি পাত বিহু ফুৰিব আহিছিলোঁ বৌহঁতৰ ঘৰত তো এতিয়া চাহ দিছিলে মোক এয়া নবৈ বনাইছিলে চাহ লালমোহন তেল পিঠা এইফালে কেক আৰু এয়া ইডলি পিঠা আৰু এয়া লাল চাহ এয়া 101টা শাক বনাইছোঁ তো আপোনালোকৰ ৰঙালী বিহু এই ৰঙীন হৈ উঠক ইয়াৰে কামনা থাকিল আৰু মোৰ ভিডিঅ' যদি চাই আপোনালোকে ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো এতিয়াৰ কাৰণে বাই বাই